এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে মই ভালে আছোঁ আৰু বৰ্তমান মই গৈ আছোঁ ৰঙিয়াৰ ডিমুত এখন স্পৰ্টছ হাব আজি অপেনিং হ'বলৈ গৈ আছে আজি ইনাগুৰেশ্যন আছে তাত মোক এটা ইনভাইট দিছে তো চাই থাকিব আপোনালোকে দোকানখনৰ কিছুমান ভাল লগা পৰিৱেশ দেখুৱাই দিম আৰু আপোনালোকক যদি কিবা খেলৰ সামগ্ৰী লাগে স্পৰ্টছ হাবত আহিব পাৰিব তাত কি কি সামগ্ৰী পায় মই দেখুৱাই দিম গতিকে আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাই থাকিব ধন্যবাদ লোবাহি জানো কোৱা দুবাহুৰে বন্ধুবোৰ মোৰ মানসত মৰম যাচিব জানে আৰু আমাৰ মাজত আমাৰ অভিভাৱক চৌধুৰীৰ পিতৃ উপস্থিত আছে আমি তেখেতক এখন সুনাম গামোচেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাইছোঁ আমাৰ এই অঞ্চলটোত বৃহত্তৰ অঞ্চলটোত আমি বিশেষকৈ এনেকুৱা ধৰণৰ যিসকল নৱপ্ৰজন্মক উৎসাহিত কৰা নতুন প্ৰজন্মক উৎসাহিত কৰা আমি যেতিয়া স্পৰ্টছৰ কথাটো ক'লে আমি ৰঙিয়া বা গুৱাহাটীলৈ স্পৰ্টছৰ বস্তু আনিবলৈ যাব লাগে ইয়াত যদি আমি সেই মূল্যটোৰে যদি স্পৰ্টছৰ বস্তুখিনি পাওঁ নিশ্চয় ইয়াৰ উঠি অহা নতুন প্ৰজন্মই ইয়াৰ প্ৰতি এটা নতুন চিন্তা আহিব প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ স্বত্বাধিকাৰী ফণীন্দ্ৰ চৌধুৰী খুবেই এজন চিৰপৰিচিত মানে খেলুৱৈ এই অঞ্চলৰ সুদক্ষ খেলুৱৈ সদায় অংকন আৰু জান্ত ইমান এটা ডাঙৰ সাহস লৈছে সেইটো আমাৰ ভাল মানে খবৰ আৰু যিহেতু আৰু ইয়াৰ যিখিনি সামগ্ৰী মই ভাবোঁ খুবেই এটা ভাল মেটেৰিয়েলছ পাব কাৰণ যিকেইজন মানুহ অ'নাৰ হয় মানে খেলৰ লগত জড়িত আমি সাধাৰণতে বস্তু কিনিবলৈ যাওঁ বল বা বেট হওক যিকোনো দোকান কিনিবলৈ যাওঁ এতিয়া দাদাহঁতে যিখিনি বস্তু আনিছে সঁচাই ভাল বস্তু আনিব বিশ্বাস আছে আৰু মই ভাবোঁ এই দোকানখনৰ পৰাই এই প্ৰতিষ্ঠানটোৰ পৰাই বৃহত্তৰ অঞ্চলত এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰক যিহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল যে ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ ক্ৰীড়াই বৌদ্ধিক মানসিক দৈহিক সকলো দিশক সাধন কৰে গতিকে ভাল লাগিল এনেকুৱা অনুষ্ঠান উপস্থিত থাকি আৰু মোক ইয়াত নিমন্ত্ৰণ দিয়াৰ কাৰণে বিশেষকৈ সৈন্যতাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বছৰ খেলিলা এনেকুৱা এটা প্ৰতিষ্ঠানৰ খুব অভাৱ আছিলে অঞ্চলত কি ভাবা তুমি এইটো অভাৱ আছিলে আগৰ পৰা আছিলে আমি কেতিয়াবা বল নাপাওঁ ভাল কোৱালিটি বল নাপাওঁ বেট আহে আমি খেলোঁ যদি কেতিয়াবা মাটিত লাগি বেটটো ভাঙি যায় এনেকুৱা হয় এতিয়া প্ৰডাক্টবিলাক বেলেগ হ'ল কেন হেণ্ডেল হ'ল যিটো মানে স্মুথ হয় এতিয়া মাটিত লাগিলেও মানে কি হয় মানে স্প্ৰিং টাইপ হয় যে ইমান মানে কোৱালিটিবিলাক ভাল হয় তো সেইকাৰণে ভাবিলোঁ যে মানে ইয়াত থকা যিমানখিনি আমাৰ লোকেল প্লেয়াৰ আছে তেওঁলোকেও ধৰক বেছি মানে বেট বল কিনিবৰ কাৰণে হয়তো দূৰত যাব লগা হয় বা সেইকাৰণে সিহঁতৰ হাতত জেনুইন প্ৰডাক্টটো নাপায় আৰু সেইকাৰণে সিহঁতৰ হয়তো যিটো বেট চুইং হয় বা বেটৰ লগত সম্পৰ্ক বলৰ লাগিলে যেতিয়া বাউণ্ডেৰী পাৰ নহয় এনেকুৱা হয় তো সেইকাৰণে ভাবিলোঁ যে ভাল প্লেয়াৰ আমাৰ ওচৰতো আছে তো তেনেকৈ তাৰমানে মানে অলপ চেষ্টা কৰিলে তেওঁলোকো অলপ মানে উন্নত কৰিব ক্ৰিকেটত আৰু যিহেতু এতিয়া IPL ISPL হৈ আছে এতিয়া টেনিছৰো IPL হৈ আছে ISPL ইণ্ডিয়ান ষ্টেট প্ৰিমিয়াৰ লীগ তো সেইকাৰণে ভাবিলোঁ যে এইটো অলপমান উন্নত কৰোঁ আৰু 2-4জন প্লেয়াৰ ওলাওক আমাৰ ইয়াৰ পৰা তুমিতো খেলি আছোঁ এতিয়া অলপমান গেপ পৰিব কেইদিনমান তাৰপিছত আকৌ ছিজন আহিছে খেলিব লাগিব প্ৰেক্টিছ কৰিব লাগিব বস্তুবিলাক চাই লওঁ ন বেটবিলাকৰ কোৱালিটি কোৱালিটি এইটো এতিয়া কৰোনাম্বাৰ এডিশ্যন বুলি কয় এইটো আপোনাৰ 70 এইটো আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ মানে টেনিছৰ এজন মানে বিখ্যাত প্লেয়াৰ তেখেতৰ নাম কৰোনাম্বালা তাৰপিছত অভিষেক দালহৰ বুলি কয় তেখেতে এইবাৰ মাঝি মুম্বাইৰ হৈ খেলিছে যিটো মানে ইণ্ডিয়ান ষ্টেট প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজন আছিলে তেখেত তাতেই মেন অফ দ্য টুৰ্ণামেণ্ট এইটো তেখেতৰ বেট প্ৰাইচ এইটো আহিব আপোনাৰ 3,800 মানে ক'ব গ'লে যিটো পইচা ল'ব এই প্ৰতিষ্ঠানটোৱে মানে পইচাটো অথলে নাযায় একদম জেনুইন প্ৰডাক্ট পাব মই আগতে ক'লোৱে যে বহুত দোকানত যাওঁ দোকানে ভাল বুলি কামে লৈ আহোঁ কিন্তু ইয়াত ভাল বুলি ক'লেতো ভালেই হ'ব ভাল বুলি ক'লে ভালেই হ'ব সেইটো বিশ্বাস আছে আৰু 6 আছে
A+ আছে, আপোনাৰ 77 আছে, আৰু ট্ৰেক পেণ্ট আছে। ইয়াতে প্ৰাইচবিলাক কেনেকুৱা টি চাৰ্ট প্ৰাইচবিলাক টি চাৰ্টৰ 600, 500 তেনেকুৱা হ'ব। পেণ্টৰ দামো 650, 700 তেনেকুৱা। এতিয়া আচল কথাটো এই দোকানখন আছে ক'ত এইটো হ'ল ডাঙৰ প্ৰশ্ন এড্ৰেছটো কৈ দিয়া এড্ৰেছটো হ'ব এতিয়া আপোনালোকে যদি বাইহাটা চাৰিআলিৰ পৰা আহে, এইফালৰ পৰা আহিলে আপোনাৰ ডিমু নাপাওঁতে হয়, মাগুৰী জামে মছজিদৰ ওচৰতে। আৰু যদি এইফালে ৰঙিয়া ফালৰ পৰা আহে, ডিমুৰ মেইন চাৰিআলিৰ পৰা আহিলে আপোনাৰ চাৰিআলি লাইনে সোমাব লাগিব। প্ৰায় 700 মিটাৰ ডিষ্টেঞ্চতে আছে আমাৰ দোকান। গতিকে এবাৰ আহিব, স্পৰ্টছ চাব, অংশীদাৰ হ'ব। মই আহিলোঁ ভাল লাগিলে আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আগুৱাই যাওক প্ৰতিষ্ঠান তাৰে কামনা কৰিছোঁ।